উৰুখা পূজাত জিলিকিল দুখীয়া পৰিয়ালৰ বৰ্ণালী কলিতা। শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা হেঙাৰ হ'ব নোৱাৰে পুনৰ প্ৰমাণ কৰি দেখুৱাইছে এগৰাকী খেতিয়কৰ কন্যাই। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বাক্সা জিলাৰ সুন্দৰপুৰ হাইস্কুলৰ ছাত্ৰী বৰ্ণালী কলিতাই ডিষ্টিংশ্যন লাভ কৰি গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে। বৰ্ণালীয়ে 6টা বিষয়ত লেটাৰসহ 517 নম্বৰেৰে 88% নম্বৰ লাভ কৰে। বাক্সাৰ চাপাতল গাঁৱৰ ছাত্ৰী বৰ্ণালী কলিতাৰ পিতৃয়ে কৃষি কাৰ্য কৰি পঢ়া শুনাৰ খৰচ বহন কৰিছিল বৰ্ণালী কলিতাৰ। তাৰ মাজতে এসাঁজ খাই এসাঁজ লঘোণে থাকি বৰ্ণালীয়ে দৈনিক 4-5 ঘণ্টা অধ্যয়ন কৰি 88% নম্বৰেৰে প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। দৰিদ্ৰতাই কোঙা কৰা বৰ্ণালী কলিতাই বিজ্ঞান বিষয়ত পঢ়ি ভৱিষ্যতে এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ সপোন ৰচিছে। বৰ্ণালীয়ে চৰকাৰ অথবা স্থানীয় বিধায়কৰ লগতে বিভিন্ন দল সংগঠনৰ পৰা আৰ্থিক সহায় বিচাৰিছে। নমস্কাৰ, মোৰ নাম শ্ৰী বৰ্ণালী কলিতা। মই সুন্দৰপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিছোঁ। মোৰ ঘৰ চাপাতলত, কিন্তু স্কুলৰ পৰা খুবেই দূৰ হয় মোৰ ঘৰলৈ। মোৰ ঘৰৰ পৰা স্কুললৈ ৰাস্তা ঘাট খুবেই বেয়া। মোৰ বৰ্তমান ছায়েন্স পঢ়া খুবেই ইচ্ছা, কিন্তু আমাৰ ঘৰত হয়তো নোৱাৰিব। গতিকে অনুগ্ৰহ কৰি যেন মুখ্যমন্ত্ৰী মহোদয়ে মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ছাৰ, লগতে তামিৰ বিধায়ক মাননীয় শ্ৰীযুত জলেন দৈমাৰী ছাৰে কিছু হ'লেও অলপ হ'লেও সহায় কৰি মোৰ মনৰ আশা পূৰণ কৰে। ভৱিষ্যতে এজন বিজ্ঞান বিষয়ৰ শিক্ষক হ'ব খোজোঁ। বালিতাৰাৰ পৰা ৰাজু শৰ্মাৰ প্ৰতিবেদন, আছাম ফ্ৰণ্ট।